हेलो फ्रेंड्स की खबर आपनालोकर আজি मैं आलोचना करिब उलाइछु हाउ बिग रियली इज आवर यूनिवर्स अर्थात आमार विश्व ब्रह्मांड किमान डाঙर है। आमार विश्व ब्रह्मांडखन आपुनि भबातকৈ अकल्पनीयभावे डाঙर। गतिके भिडिओटी स्किप नकराকৈ सम्पूर्णके चाওক। फ्रेंड्स एया हल आमार पृथ्वी। आपुनि এই বৃহৎ গ্ৰহটোৰ কৰবাত নহয় কৰবাত বসবাস কৰে। आपुनि आपुनार जीवंत जीवर बस्तुर लगत परिचित होइसे এই সকলোবোৰ বস্তু ইয়াতে আছে। किन्तु এই বৃহৎ গ্ৰহটো ব্ৰহ্মাণ্ডৰ তুলনাত কিমান ডাঙৰ তুলনা কৰিবলৈ আমি লওঁ চন্দ্ৰক। কাৰণ চন্দ্ৰই একমাত্ৰ বস্তু যিটো নেকি পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত যেন অনুভৱ হয় আৰু ইয়াক আমি ৰাতি বহুত ক্লিয়াৰলি দেখা পাওঁ। কিন্তু চন্দ্ৰটো আমাৰ পৰা ইমানো ওচৰত নহয় যিমান আমি ভাবো। চন্দ্ৰটো একচুৱেলি আমাৰ পৰা ইমান দূৰত আছে অৰ্থাৎ 3,84,400 কিলোমিটাৰ। এই দূৰত্বৰ মাজত আপুনি আৰু অনায়াসে 30টা পৃথিৱীত হ'ব পাৰিব। আপুনি যদি কাৰেৰে কেনেবাকৈ কত নোৰোৱাকৈ 100 কিলোমিটাৰ বেগত চন্দ্ৰত যায় তেন্তে 5 মাহ 10 দিন অৰ্থাৎ 160 ডেজ লাগি যাব। চন্দ্ৰত উপস্থিত হোৱাৰ পিছত চন্দ্ৰৰ পৰা পৃথিৱীৰ দৃশ্যটো এনেকুৱা লাগিব ইয়াৰ পৰা পৃথিৱী ভালেখিনি ওচৰত লাগিছে নহয় জানো। এতিয়া চাও এই নীলা গ্ৰহটো মাৰ্চ অৰ্থাৎ মংগল গ্ৰহৰ পৰা কেনে দেখি। এইটো এটা ছবি যিটো নেকি মংগল গ্ৰহৰ পৰা লোৱা হৈছিল। এয়া এক সূক্ষ্ম বিন্দু যিটো আপুনি চাই আছে। এয়া হল আমাৰ পৃথিৱী। এনেকুৱা দেখি মাৰ্চৰ পৰা আমাৰ পৃথিৱীখন। মংগল গ্ৰহৰ দূৰত্ব আমাৰ পৰা প্ৰায় 22,50,00,000 অৰ্থাৎ 225 মিলিয়ন কিলোমিটাৰ। গতিকে আমি যদি মংগল গ্ৰহত যাব লগা হয় তেন্তে চন্দ্ৰৰ পৰা 986 গুণ দূৰত্ব অতিক্ৰম কৰিব লাগিব। আগৰ দৰে যদি আপুনি কাৰেৰে 100 কিলোমিটাৰ বেগ মাৰ্চত যায় 502 বছৰ সময় লাগি যাব। আচৰিত কথা এই যে পোহৰ পৃথিৱীলৈ আহি পাওঁতে প্ৰায় 20 মিনিট সময় লাগি যাব। গতিকে ইনষ্টাণ্ট কমিউনিকেশ্যন অৰ্থাৎ তাৎক্ষণিক যোগাযোগ ব্যৱস্থা যেনে ফোন কল ইত্যাদি এই দুই গ্ৰহৰ মাজত কেতিয়াও পচিবল হৈ নুঠিব। আমি যদি আৰু দূৰলৈ যাওঁ তেন্তে বিচাৰি পাম ভয়েজাৰ 1 স্পেচক্ৰাফ্ট যিটো নেকি আজিলৈ মানুহৰ দ্বাৰা নিৰ্মিত সকলোতকৈ দূৰত উৰি থকা মহাকাশযান হয়। ইয়াৰ দূৰত্ব 138 AU। AU মিন্স এষ্ট্ৰনমিকেল ইউনিট য'ত নেকি 1 AU মানে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব অৰ্থাৎ 150 মিলিয়ন কিলোমিটাৰ। ভয়েজাৰ 1 নিজৰ জীৱন যাত্ৰাত কেতিয়াবা কেমেৰাটো পিছফাল কৰি এই ছবিটো সংগ্ৰহ কৰিছে। ছবিখন চাওঁতে একোৱে যেন নালাগে কিন্তু এয়া গোটেই মানৱ জাতিৰ ইতিহাসত এক আজব কীৰ্তি। এয়া নীলা বগা বিন্দুটো আমাৰ পৃথিৱী হয়। এইটো আমাৰ ঘৰ। ইয়াতেই কোটি কোটি মানুহ জন্মগ্ৰহণ কৰিছে আৰু গোটেই জীৱন কটাইছে। ইয়াতেই সকলোৱে সুখ আৰু দুখ দুয়োটা অনুভৱ কৰিছে। ইয়াতেই সকলো ধৰ্ম আৰু ধৰ্মক বনোৱাৰ কাৰণে ঈশ্বৰৰ প্ৰেৰিত দূত জন্মগ্ৰহণ কৰিছে। সকলো ৰজা মহাৰজা বীৰ মহাবীৰ পাপিষ্ট ইয়াতেই জীৱন ধাৰণ কৰিছে। ইয়াতেই আছে মাউণ্ট এভাৰেষ্ট মেৰিয়ানা ঘাট সকলো পৰ্বত পাহাৰ নদ নদী নগৰ মহানগৰ ইত্যাদি। আৰু ইয়াৰ পৰা সূৰ্যৰ বগা ৰশ্মিত ইয়াক ইমান সূক্ষ্ম দেখা গৈছে। ভয়েজাৰ 1 17 কিলোমিটাৰ প্ৰতি ছেকেণ্ডত গতি কৰি আছে। ইমান গতিবেগ হোৱা স্বত্বেও ই আমাৰ সৰু জগতৰ পৰা 30,000 বছৰতো ওলাব নোৱাৰিব। তেন্তে ভাবক কিমান বিশাল হ'ব পাৰে আমাৰ সৌৰজগত। এবাৰ যদি আমি সৌৰজগত সোলাৰ চিষ্টেম পৰা বাহিৰত ওলাব পাৰোঁ তেন্তে আমি উপস্থিত হ'ম ইণ্টাৰষ্টেলাৰ নেইবাৰহুডত। মানে এইবোৰ আমাৰ সৌৰজগতৰ চুবুৰীয়া। ইয়াত আমি এষ্ট্ৰনমিকেল ইউনিট এৰি লাইট ইয়াৰত দূৰত্ব জোখোঁ। 1 লাইট ইয়াৰ মানে পোহৰৰ 1 বছৰত অতিক্ৰম কৰা দূৰত্ব য'ত নেকি পোহৰে প্ৰতি ছেকেণ্ডত 3 লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। তেন্তে ভাবক 1 বছৰত কিমান দূৰত্ব অতিক্ৰম কৰিব। ৰব ভাবিব নালাগে। 1 আলোকবৰ্ষ মানে 9.461 ট্ৰিলিয়ন কিলোমিটাৰ। সূৰ্যৰ বাদে আমাৰ আটাইতকৈ ওচৰৰ নক্ষত্ৰ প্ৰক্সিমা চেণ্টাউৰি তেতিয়া 4.24 আলোকবৰ্ষ দূৰত থাকিব। আপুনি যদি 100 কিলোমিটাৰ বেগত কাৰেৰে প্ৰক্সিমা চেণ্টাউৰিত যায় তেন্তে 82.92 বিলিয়ন ইয়াৰ্ছ লাগি যাব। ভয়েজাৰ 1 স্পেচক্ৰাফ্ট আৰু যদি আগলৈ আগবাঢ়ি থাকে তেন্তে 70,000 বছৰ লাগি যাব তাত উপস্থিত হওঁতে। ইয়াৰ পিছত আমি যদি আৰু দূৰত যাওঁ তেন্তে দেখা পাম পুৰা মিল্কি ৱে গেলেক্সি অৰ্থাৎ হাতীপতি তাৰকামণ্ডল। ইয়াৰ ভিতৰতে আছে আমাৰ পৃথিৱী।
এয়া নীলা হালধীয়া ৰঙৰ বিন্দুটো আমাৰ ৰেডিঅ' ব্ৰডকাষ্ট ছিগনেলৰ ৰেঞ্জ হয়। গতিকে কোনো এলিয়েন যদি এই ৰেঞ্জৰ বাহিৰত থাকে তেন্তে আমাৰ মানৱ জাতিৰ অস্তিত্ব সিহঁতে কেতিয়াও উমানে নাপাব। আমাৰ গোটেই গেলেক্সি অৰ্থাৎ তাৰকামণ্ডলৰ এটা কোণৰ পৰা আন এটা কোণলৈ 1,00,000 আলোকবৰ্ষ বহল। মনত ৰাখিব 1 আলোকবৰ্ষ মানে 1 বছৰত অতিক্ৰম কৰা দূৰত্ব আৰু পোহৰে প্ৰতি ছেকেণ্ডত 3,00,000 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। তেন্তে এবাৰ ভাবক 1,00,000 লাইট ইয়াৰ বহল আমাৰ তাৰকামণ্ডলটো কিমান বিশাল হ'ব পাৰে। ইয়াত সূৰ্যৰ নিচিনা আৰু প্ৰায় 10,000 কোটি নক্ষত্ৰ আছে আৰু পৃথিৱীৰ নিচিনা প্ৰায় 10,000 কোটি গ্ৰহও আছে। এয়া অকল আমাৰ মিল্কি ৱে গেলেক্সিতহে। কিন্তু আমি এই সকলোবোৰ ৰাতি একেলগে খালী চকুত দেখা নাপাওঁ, কাৰণ 99% তৰা বা নক্ষত্ৰ যিবোৰ আমি ৰাতি খালী চকুৰে দেখা পাওঁ সেইবোৰ অকল ইমান সৰু ঠাইৰ ভিতৰতহে থাকে। কিন্তু ইমান বিশাল গেলেক্সি একোৱে নহয় লোকেল গ্ৰুপ অফ গেলেক্সিৰ তুলনাত। জুম আউট কৰিলে আমি দেখা পাওঁ যে ই লোকেল গ্ৰুপ অফ গেলেক্সিৰ এটা ক্ষুদ্ৰ অংশহে, য'ত নেকি আৰু 54টা গেলেক্সি আছে, যিটো নেকি 1 কোটি লাইট ইয়াৰ জুৰি আৱৰি আছে। কিন্তু আৰু জুম আউট কৰিলে দেখা পাওঁ ভাৰ্গো ছুপাৰ ক্লাষ্টাৰ, য'ত নেকি লোকেল গ্ৰুপ অফ গেলেক্সি ভাৰ্গো ছুপাৰ ক্লাষ্টাৰৰ এটি সূক্ষ্মতম অংশ। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 11 কোটি লাইট ইয়াৰ্ছ। কিন্তু ইমান বৃহৎ ছুপাৰ ক্লাষ্টাৰৰ এটি সূক্ষ্মতম বালিৰ দানাৰ নিচিনা পুৰা লানিকি ছুপাৰ ক্লাষ্টাৰৰ তুলনাত। এই লানিকি ছুপাৰ ক্লাষ্টাৰত আমাৰ হাতীপতিৰ দৰে আৰু 1,00,000 তাৰকামণ্ডল আছে। ইয়াৰ এটা কোণৰ পৰা আন এটা কোণৰ দূৰত্ব হ'ল 52 কোটি আলোকবৰ্ষ। কিন্তু ইয়াৰ পৰা আমি যদি আৰু জুম আউট কৰোঁ তেন্তে আমি দেখা পাম টাইটানিক লানিকি ছুপাৰ ক্লাষ্টাৰ। টাইটানিক লানিকি ছুপাৰ ক্লাষ্টাৰৰ ইয়াৰ এটা বহুত ক্ষুদ্ৰতম অংশ হয়, সেইটো অংশ যিটো অংশ আমি আজিলৈ দেখা পাইছোঁ, অৰ্থাৎ অবজাৰ্ভেবল ইউনিভাৰ্ছ। এয়া হ'ল আমাৰ অবজাৰ্ভেবল ইউনিভাৰ্ছ আৰু ইয়াৰ ভিতৰতে সকলো আছে যিবোৰ আমি আজিলৈ দেখা পাইছোঁ। ইয়াত কমেও 2,00,000 কোটি গেলেক্সি আছে আৰু এই সকলো গেলেক্সি মিলাই ইয়াত যিমান নক্ষত্ৰ আছে গোটেই পৃথিৱীৰ ভিতৰত সিমান বালিৰ দানা পৰ্যন্ত নাই। আৰু মনত ৰাখিব এটা নক্ষত্ৰ মানে সৌৰজগত। সৌৰজগত মানে ভয়েজাৰ 1 প্ৰতি ছেকেণ্ডত 17 কিলোমিটাৰ বেগত গতি কৰা স্বত্বেও 30,000 বছৰতো বাহিৰত ওলাব নোৱাৰিব। আমাৰ পৃথিৱীৰ পৰা অবজাৰ্ভেবল ইউনিভাৰ্ছৰ যিকোনো কোণলৈ 4,650 কোটি লাইট ইয়াৰ্ছ দূৰত্ব, মানে গোটেই অবজাৰ্ভেবল ইউনিভাৰ্ছৰ দৈৰ্ঘ্য 9,300 কোটি লাইট ইয়াৰ্ছ। কিন্তু ইয়াতকৈ বেছি ইণ্টাৰেষ্টিং কথা এই যে ব্ৰহ্মাণ্ডৰ এই দেখি পোৱা অংশৰ বাহিৰত কি আছে। এটা কথা মনত ৰাখিব, এই অবজাৰ্ভেবল ইউনিভাৰ্ছত সকলো আছে যিবোৰ আমি আধুনিক টেলিস্কোপৰ জৰিয়তে দেখা পাইছোঁ। আচৰিত কথা এই যে অবজাৰ্ভেবল ইউনিভাৰ্ছৰ বাহিৰত আৰু বহুত কোটি কোটি অগণন অংশ আছে। আমাৰ মগজুৱে ইয়াৰ বিষয়ে ভাবি একো ঢুকিয়ে নাপাব যে আৰু আগত কি আছে, কাৰণ ইমান দূৰৰ পৰা আজিলৈ পৃথিৱীত পোহৰ আহিয়ে পোৱা নাই। বস্তু এটা আমি তেতিয়াই দেখা পাওঁ যেতিয়া তাৰ পৰা পোহৰ আহি আমাৰ চকুত পৰে। বিশ্বব্ৰহ্মাণ্ডত জন্ম হোৱা 13.82 বিলিয়ন বছৰ হ'ল। পোহৰে প্ৰতি ছেকেণ্ডত 3,00,000 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। তথাপিও 13.82 বিলিয়ন অৰ্থাৎ 1,382 কোটি বছৰতো তাৰে পৰা পোহৰ পৃথিৱীলৈ আজিলৈ আহি পোৱা নাই আৰু কেতিয়াও আহিও নাপাব, কাৰণ আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ আকাৰ অৰ্থাৎ ইউনিভাৰ্ছ এক্সপাণ্ড হৈ আছে পোহৰতকৈও তীব্ৰ গতিত। গতিকে ইয়াৰ অৰ্থ পৰিষ্কাৰ যে মানুহ যদি আৰু লাখ কোটি বছৰ থাকি যায় তথাপিও ব্ৰহ্মাণ্ডৰ অগণন কোটি কোটি ঠাই ৰৈ যাব যিবোৰ নেকি আমাৰ পৰা একেবাৰে হামেশা লুকায়ে থাকিব, চাহে আমি সেইবোৰ বিচাৰাৰ কাৰণে যিমানেই চেষ্টা নকৰোঁ কিয়। কছমিক ইনফ্লেশ্যন থিয়ৰীৰ মতে গোটেই বিশ্বব্ৰহ্মাণ্ড 156 ট্ৰিলিয়ন গুণ ডাঙৰ হবে অবজাৰ্ভেবল ইউনিভাৰ্ছৰ তুলনাত। এই সংখ্যাটো দেখাত এনেকুৱা, মনোযোগেৰে চাওক সংখ্যাটো। ইয়াত ইমানটা জিৰ' আছে যে আপুনি চক খাই যাব। উদাহৰণস্বৰূপে আপুনি যদি ভাবে অবজাৰ্ভেবল ইউনিভাৰ্ছ এটা ফুটবল হয় তেন্তে গোটেই বিশ্ব ব্ৰহ্মাণ্ড আমাৰ পৃথিৱীৰ আকাৰৰ সমান হ'ব। মাত্ৰ ভাবক আমি থাকি আছোঁ এটা ফুটবলৰ ভিতৰত আৰু একো ধাৰণা নাই আমাৰ ইউনিভাৰ্ছৰ কিমান ডাঙৰ। কিন্তু আমি ইয়াত হাবাথুৰি খাব নালাগে, অকল ভাবক কিমান বিচাৰিব আছে বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে।
আৰু আপুনি যদি ঈশ্বৰক বিশ্বাস কৰে তেন্তে এবাৰ তেওঁৰ প্ৰশংসা আদায় কৰক বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা হিচাপে। এনিৱে আজিলৈ ইমানতে সামৰিব খুজিছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নতুনকৈ আপডেট দিয়া ভিডিঅ' সকলোতকৈ আগত চাবলৈ নটিফিকেশ্যন বেলটো টিপি দিয়ক। বাই গাইজ।